নমস্কাৰ বন্ধু বান্ধৱীসকল, মই নৱজ্যোতিয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান নতুন হাথৰ। দেখা যাওক আপোনালোকে কেইটাৰ শুদ্ধৰ উত্তৰ দিব পাৰে। প্ৰথম হাথৰ, ৰজা ঘৰৰ কলিগাই এক পিয়ন দি মৰি যায়। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে কলগছ। বলক এবাৰ আমি দ্বিতীয় হাথৰটিলৈ আগবাঢ়োঁ। দ্বিতীয় হাথৰ, ওপৰত জুই তলত পানী বুঢ়াই থাকে টানি টানি। বন্ধু বান্ধৱীসকল, ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? বন্ধু বান্ধৱীসকল, এই হাথৰটিৰ উত্তৰ হৈছে ধপাত খোৱা। বলক এবাৰ আমি তৃতীয় হাথৰটিলৈ আগবাঢ়োঁ। তৃতীয় হাথৰ, এডাল চকৰা ঘন ঘন গাঁঠি সাগৰত পেলালে মৰি যেন পাখি। কওকচোন বন্ধু বান্ধৱীসকল, এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে জাল। বলক এইবাৰ চতুৰ্থ হাথৰটিলৈ আগবাঢ়োঁ। চতুৰ্থ হাথৰ, পাণ্ডৱ নহয় পঞ্চভাই, তাক কিন্তু মনুষ্যই খায়। ক'ব পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে ঔটেঙা। বলক এইবাৰ পঞ্চম হাথৰটিলৈ আগবাঢ়োঁ। পঞ্চম হাথৰ, পৰ্বতৰ টিঙত কলিগাই চৰে, দুই পৰ্বতৰ মাজত পালে হেঁচা মাৰি ধৰে। পাৰিবনে এই হাথৰটিৰ উত্তৰ কি? এই হাথৰটিৰ উত্তৰ হৈছে ওকণি। বন্ধু বান্ধৱীসকল, এতিয়া সময় হ'ল আপোনালোকৰ আজিৰ প্ৰশ্নটি চোৱাৰ। কমাৰ ঘৰৰ ভাতি বতাহ খাই উজান ভাতি। এই হাথৰটিৰ উত্তৰ কমেণ্ট কৰি জনাবচোন। শুদ্ধ উত্তৰ দিয়া 5জন ব্যক্তিৰ নাম অহাটো খণ্ডত উল্লেখ কৰা হ'ব। যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব আৰু যিসকল ব্যক্তি চেনেলটিলৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অলত প্ৰেছ কৰিব। জয় আই অসম।